নমস্কাৰ সকলোলৈকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠান আজৰি পৰত মোৰ সৈতে। আৰু আজি মোৰ সৈতে কোন আছে পলম নকৰোঁ, যিসকলে থাম্বনেইল দেখিছে গম পাইছে। খালি ইয়াতেই সৰু ক্ষমাটো হৈছে যে আমাৰ চাউণ্ড কোৱালিটিটো অকণমান কম, ধুনীয়াকৈ হেডফোন লগাই সকলোৱে চাব বা চাইলেণ্ট ঠাইত চাব, যিহেতু অলপ বৰষুণ দি আছিলে আৰু পৰিৱেশটো যিহেতু লকডাউন আৰু কৰোণা, গতিকে পলম নকৰি অনুষ্ঠানলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। আৰু মোৰ সৈতে আছে আজি অসমীয়া বোলছবি জগতৰ এজন প্ৰিয় অভিনেতা, যি কন্যাদানত যে কৈছিলে হাউজেট হিৰণ্য ডেকা। গতিকে আহক ভিডিঅ'টো চাওক। নমস্কাৰ সকলোলৈকে। মই এতিয়া উপস্থিত আছোঁ শিৱসাগৰ আৱৰ্ত ভৱন, আৰু মোৰ সৈতে আছে আপোনালোক সকলোৰে চিনাকি, সকলোৰে মৰম অসমীয়া বোলছবি জগতৰ এজন খুব জনপ্ৰিয় স্বনামধন্য শিল্পী, আমাৰ সকলোৰে মৰমৰ হিৰণ্য ডেকা ডাঙৰীয়া। হিৰণ্য দা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। একদম চমুকৈ হিৰণ্য দা, একদম হঠাতে আপোনাক লগ পালোঁ, সময় বেছি নলওঁ। প্ৰথম এনেই জানিব বিচাৰিম, এই অভিনয় জগতত আপোনাৰ প্ৰথম কেতিয়া অভিনয় আহিছিল? আমাৰ একচুৱেলি একো নজনাৰ পৰা অভিনয় কথা একো নাজানো, ভাল লাগে হয়। ঠিক তেনেকৈ হাইস্কুলৰ স্কুলীয়া জীৱনৰ সেয়ে ক্লাছ 5 মানৰ পৰা এতিয়া নজনাকৈ নাটকৰ মাজেদি প্ৰথম নাটক কৰিছিল। আৰু যিহেতু আপোনাক সকলোৱে দেখে পৰ্দাত, সকলোৱে অসমৰ ৰাইজে আপোনাক যথেষ্ট মৰমো দিছে। আৰু নামটো নক'লেও হ'ব, ইয়া দিয়া নিয়াৰ পৰা একদম কন্যাদানলৈকে বহুত বোলছবিত তেখেতে অভিনয় কৰিছে। আমি তেখেতৰ অভিনয় চায়েই ডাঙৰ হৈছোঁ। একদম আপোনাৰ ঠিকনাটো কৈ দিলে বাৰু। মোৰ বৰ্তমান গুৱাহাটী। জন্মগত গুৱাহাটী নেকি? জন্মগত নলবাৰী। গাঁৱত জন্ম হয়। তাতে ডাঙৰ দীঘল গুৱাহাটীতে হৈছোঁ। মই খুব সৰুতে মই পঢ়া শুনা শৈশৱ মোৰ গুৱাহাটী। এতিয়া মই থাকিবলৈ গৈছোঁ স্থায়ীভাৱে এই বৃহত্তৰ ভিতৰৰ অঞ্চলত চন্দ্ৰমণ্ডল। হয়। দাদা, আপোনাৰ যিহেতু আপুনি হাস্যৰসৰ ওপৰত বেছি মানে কৌতুক অভিনেতা হিচাপে সকলোৱে চিনি পায়, বা সেইভাগেই আপোনাক সকলোৱে আদৰি লৈছে। আপোনাৰ প্ৰথমখন বোলছবি কি আছিলে? প্ৰথম ছবি মোৰ অপৰূপা। 1981 চনত। 1981 চনত আমি জন্মই হোৱা নাই। 1981। হয়। একো নাজানিবলৈ পৰিচয় হৈছে। আমি যেতিয়া ডাঙৰ হৈছোঁ, ধৰক আমি হাইস্কুলত যেতিয়া আছোঁ, আপোনাৰ লগত অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা, আপুনি, চেতনা বাইদেউ, তাক খুব কম্বিনেশ্যন, খুব মুনীন বৰুৱা ছাৰ, প্ৰয়াত মুনীন বৰুৱা ছাৰৰ কথা আমি উল্লেখ কৰিবই লাগিব। তেওঁ এটা নতুন মাদকতা দি থৈ গৈছিলে। আপোনালোকতো 81 চনৰ পৰা কৰিছিলে যদিও 1900 কিমান চনৰ পৰা ছবি জগতখন অকণমান ধৰি উঠিলে। হয় হয়, যৌৱনীয় মুনীন বৰুৱাৰ পৰা তাৰ পৰা এটা সেই ক্ষেত্ৰত মুনীন বৰুৱা ছাৰটোৰ নাম আমি সদায় ল'ব লাগিব। তেখেতৰ লগত কাম কৰাৰ অভিজ্ঞতা অকণমান এঠাই যদি কয়। তেখেত আছিল আচলতে সঁচাকৈ বৰ প্ৰতিভাধৰ হৈছিলে। আৰু মোৰ চিন্তাধাৰা কাহিনী কেৱল নাটকেই আছে, খুব সেইখন খুব জনপ্ৰিয় হৈছিল। চিন্তা কৰাকো আছিল, তাত ব্যৱসায়িক দিশটোও আছিল। গতিকে তেওঁৰ লগত মোৰ খুব এটা বেলেগ ধৰণৰ সম্পৰ্ক। কেইবাখনো ছবি কৰা তাৰ 9খন ছবি মই কৰিছোঁ। তেওঁ এটা মোৰ জীৱনৰ এটা মানে সফলতা, এজন সফলতাৰ পথ দিয়া হয়, এজন অন্যতম মানে। যিহেতু আমি আচলতে সেইবিলাক লগ পাইছোঁ বৰ্তমান যি ক'ভিড পৰিস্থিতি, COVID-19ৰ ওপৰত এখন সজাগতামূলক এখন ছবিৰ দৃশ্যগ্ৰহণৰ ক্ষেত্ৰত। তাতে আমি শ্বুটিং মাহত পাতি আছিলোঁ কিছুমান কথা। অকণমান মই সেইবিলাক ক'ব পাৰিম, যিটো দৰ্শকে চাই আছে যেতিয়া এইটো তাৰ পৰা বিচাৰিব বহি আমি একদম ইনফৰ্মেল আছোঁ, কোনো ফৰ্মেল নাই। এই যে আপুনি যে আমাৰ খুব মৰম কন্যাদানত যে আপুনি এইটো বস্তু যে খুব সুন্দৰ এটা সংলাপ দিছিলে, এই সংলাপটো আমাৰ দৰ্শকে সংলাপ মানে আপুনি ধৰক বা হিয়া দিয়া নিয়াত আপুনি যিটো সেই গছ উল্টাকৈ তেনেকুৱা গছত কঁঠাল উঠতে এনেকুৱা ধৰণৰ কিছুমান আছিলে মানে ডাঙৰ আছিলে। এটা সুধো মই জুঠিম হয় কি হয়, বেংকত যে পইচা উলিয়াই সুতৰে হাতখন ভৰাই দিয়ে, তেনেকুৱা বস্তু নেকি যে বেংকৰ পৰা টকাটো সোমাই দিলোঁ
আৰু উলিয়াই আনিবি তেনেকুৱা নেকিহে আপোনাৰ চুলিখিনি কিন্তু ধুনীয়া বনোৱা হৈছিল একদম পূৰা এডাল নিচিনা আমি মুনিম বুলি কওঁ যে তেনেকুৱা টাইপ মহৰি আছিলোঁ মহৰি আছিলে দাদা। আৰু বৰ্তমান কিবা যদিও কৰোণা আগতে কৰি থোৱা বা আহিবলগীয়া কিবা ছবি কৰি থোৱা আছে বৰ্তমান নাই নাই ন ছবি কিবা এখন কৰিছোঁ চাগে বাজিব ধাৰাবাহিক এখন আপোনাৰ আছিলে এখন শেষ হ'ল বৰ লাগে বৰ লাগা শেষ হৈছে 2 বছৰ কৰিলোঁ যিসকলে আৰু যিসকলে নৱপ্ৰজন্মসকলে চাই আছে আমি অনুৰোধ কৰিম ইউটিউবত পাব আজিকালি দাদাৰ অভিনয়খিনি হয়তো বহুতে চাবলৈ এতিয়াও বাকী আছে এইটো আমি অনুধাৱন কৰিছোঁ নৱপ্ৰজন্মক যে দিয়া নিয়া বা দাগো আছিলে দাগতো আছিলে। দাদাক যদি মই সুধোঁ আপোনাৰ প্ৰিয় অভিনেতা হিন্দী অসমীয়া বুলি কথা নাই কিন্তু এজনৰ আচলতে মোৰ অকণ প্ৰিয় অভিনেতা মোৰ এজন নহয় অসমীয়াটো আছে হিন্দী আছে কেইবাজন আছে নাম ক'ব বিচৰা নাই বুজি পাইছোঁ। যদি আপুনি অভিনেতা নোহোৱাহেঁতেন আপুনি কি হ'ম মনত ভাবে বা অভিনয় কৰাৰ মাজৰ মানুহ কিছুমান অভিনয়টো মানে ইমানেই ভাল পাইছিলোঁ একো নজনাকৈ অভিনেতা যদি নহ'লো হয় নাটকৰ চাটকৰ ক'ৰবাত কম্পিউটাৰো হ'লো হয় পিছৰফালে থাকিলোঁ হয় শিল্পী জগত মানে এই সাংস্কৃতিক জগততে জড়িত লাইট ধৰাটো হৈ গ'ল কিবা এটা কৰ্মত জড়িত হৈ থাকিলেও তাত যাতে সেই সংগীতখিনিৰ লগত থাকিব পাৰোঁ তেনেকুৱা এটা হয়তো থাকিলেও হয় মনটো তেনেকুৱাই আছে। দাদাৰ পৰিয়ালত কোন কোন আছে এতিয়া ল'ৰা ডাঙৰে চাগে চাৰিজনে ফেমিলি আছে আৰু মোৰ ভাইটি আছে আছে জইণ্ট ফেমিলি ডাঙৰ ফেমিলি আমাৰ দৈনন্দিন আমি বেলেগ বেলেগে চব বেলেগ বেলেগকৈ আছোঁ হয় কিন্তু মূল ঘৰখন আমাৰ নলবাৰী সেইখন আমাৰ একেই আছে আছে সেইখন এখনেই ঘৰ আছে এইখন মানে ক'ব গ'লে কৰ্মসূত্ৰে আমি বেলেগ বেলেগকৈ আছোঁ কিন্তু মূল যিখন আমাৰ ঘৰ ঘাই ঘৰখন সেইখনৰ কোনো হেৰি নাই সেইখন একেই আছে। গতিকে দৰ্শক কৈছোঁ আমি বেছি সময় নলওঁ স্থূলমূলতে দাদাক পালোঁ দুইটা কথা জানিলোঁ যে প্ৰথম অসৰুৰ পৰা কথা গম পালোঁ ক্লাছ 5ৰ পৰা নাটকৰ লগত জড়িত তেখেত আৰু তেখেতে কৈছে যে তেখেত যদিও মানে এজন প্ৰতিষ্ঠিত শিল্পী নোহোৱাহেঁতেন তেওঁ এই সাংস্কৃতিক জগতৰ লগতে থাকেন। গতিকে আমি নেদেখাৰ মাজত প্ৰাৰ্থনা কৰিছোঁ দাদা সদায় সুস্থ হৈ থাকক আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে এই সাংস্কৃতিক জগতত যিখিনি কৰিছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অনাগত সময়ত যে একো আৰু ভাল ভাল কাম আমি চাবলৈ পাওঁ কেৱল অসমতেই নহয় গোটেই ভাৰতবৰ্ষতে দাদাৰ কাম আগবাঢ়ি যাওক দাদা সদায় সুস্থ হৈ থাকক তাৰে কাম দাদা আপোনাক ধন্যবাদ জনাইছোঁ। তো এয়া আছিল অসমৰ বোলছবি জগতৰ আপোনালোক সকলোৰে মৰমৰ আমাৰ খুব প্ৰিয় শিল্পী হীৰেন্দ্ৰ ডেকা লগত যিমান সময় পালোঁ মই কথা পাতিলোঁ আপোনালোক দেখিলে। অকণমান চাউণ্ডৰ প্ৰব্লেম হৈছিলে বাহিৰত বৰষুণ দি আছিলে আমি চাৰ্কেট হাউচৰ ভিতৰত বহি আছিলোঁ তাৰ বাবে দুখিত। আৰু এনেদৰে ভিডিঅ'বোৰ চাই থাকক মৰম দি থাকক আৰু বহুতো জনপ্ৰিয় আপোনালোকৰ প্ৰিয় ব্যক্তিসকলক লগত লৈ মই উপস্থিত হ'বলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব আজৰি পৰত মোৰ সৈতে। শেষত পুনৰবাৰ অনুৰোধ জনাইছোঁ যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব আৰু আপোনালোকৰ বহুমূলীয়া কমেণ্টৰ কাৰণে মই অপেক্ষা কৰিম। তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। ডেছক্ৰিপশ্যনত মোৰ ফোন নম্বৰ থাকিব। গতিকে লগ পাম আকৌ এবাৰ। ধন্যবাদ।